আটক ভুৱা পৰীক্ষাৰ্থী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক কোঠাৰেৰে আক্ৰমণৰ চেষ্টা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত বিদ্যালয়ৰ অধ্যক্ষৰ সহযোগত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 20 জনতকৈও অধিক ভুৱা পৰীক্ষাৰ্থী কলগাছিয়াৰ শৰীয়তপুৰস্থিত আল-আমিন KDM চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ অভিযোগ কেন্দ্ৰটোত সাংবাদিকৰ উপস্থিতিৰ খবৰ পোৱাৰ লগে লগে খিৰিকিৰে পলায়ন কৰে একাংশ ভুৱা পৰীক্ষাৰ্থীয়ে কি পৰীক্ষা দিবা আহিছিল এটা কও এসামিস এফালা বাস চালে না পুলিশ আছে আমরা আমি খালি করতেছি ভুৱা পৰীক্ষাৰ্থীৰ খবৰ পাই পৰীক্ষা কেন্দ্ৰটোত সংবাদ মাধ্যমৰ উপৰিও আৰক্ষীৰ দলো উপস্থিত হয় আৰক্ষীৰ জালত পৰাৰ ভয়ত এনেদৰে জপিয়াই সীমাৰ দেৱাল পাৰ হয় ভুৱা পৰীক্ষাৰ্থীয়ে দৌৰি পলায়ন কৰিব নোৱাৰাত আৰক্ষীৰ জালত পৰে এজন ভুৱা পৰীক্ষাৰ্থী এই ঘটনা সন্দৰ্ভত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক খেদি খেদি আক্ৰমণৰ চেষ্টা বিদ্যালয়ৰ কৰ্মচাৰীৰ প্ৰাণৰ মায়াত দৌৰি পলায়ন কৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকে